হেল্ল' এভৰিৱান, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি বনাব গৈ আছোঁ আলুৰ চব্জি। আমি প্ৰায় ষ্টেচনত বা ৰাতিপুৱা কিছুমান ঠেলাত পুৰি আৰু আলু চব্জি বিক্ৰী কৰে, বাট সেইটো টেষ্ট আমি ঘৰত নাপাওঁ। তো আহকচোন কেনেকৈ সেইটো টেষ্ট পায় বা কি কি ইনগ্ৰিডিয়েণ্টছ দিয়ে, আৰু আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথমতে কেৰাহী এটা গৰম হ'বলৈ দিছোঁ, আৰু কেৰাহীটো গৰম হোৱাত ইয়াত প্ৰথম মিঠাতেল দিম। এইটো আলু চব্জিৰ মেইন ইনগ্ৰিডিয়েণ্ট হ'ল আপোনাৰ আদা আৰু জলকীয়া। আৰু এতিয়া গোটেইখিনি ক্ৰাছ কৰি ল'ম হাতেৰে, মানে থেতেলি ল'ম। আৰু তেলখিনি গৰম হোৱাত প্ৰথম ইয়াত গোটা জিৰা অলপ। আৰু যিহেতু ৰাতিপুৱাৰ সময়, যে পিঁয়াজ নহৰু তেনেকৈ কাটিব ইচ্ছা নাযায় বা যোনটো ষ্টেচনত পায় একদম ইজি হয়। চ' আৰু এতিয়া কি কৰিম, ইয়াত আদা দি দিম। আদা আৰু জলকীয়া যোনটো মই পিচি লৈছিলোঁ সেইখিনিও দি দিম। আৰু যিহেতু আমি বেলেগ একো মছলা নিদিওঁ, চ' আদা আৰু জলকীয়া আপোনালোকে অলপ বেছিকৈ দিব। এতিয়া জাষ্ট অলপ কেটল হ'ব লাগিব বা জাষ্ট চটে অলপ কৰি ল'ম আদাটো। আৰু এতিয়া ইয়াত যাব, যিহেতু পিঁয়াজ নিদিওঁ, চ' অলপ বেছিকৈ বিলাহী আৰু আদা আপোনালোকে সদায় বেছিকৈ দিব যদি এনেকৈ বনায়, কাৰণ এইটোৱে হ'ল মেইন ইনগ্ৰিডিয়েণ্ট এইখন আলু চব্জি যোনটো আমি ষ্টেচনত খাব। আৰু এইখিনিতো অলপমান এতিয়া ফ্ৰাই কৰি ল'ম। ত' প্ৰায় 4-5 মিনিটমান মই বিলাহীখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু ইয়াত এতিয়া মছলা দি দিম। আৰু মছলাত প্ৰথম যাব ইয়াতে হালধি গুড়ি আৰু অলপমান ৰেড চিলি পাউডাৰ, যাতে হালধিৰ কালাৰটো অলপ ভালকৈ ওলাই আহে। লগতে একদম অলপ জিৰা গুড়ি আৰু অলপ বেছিকৈ ধনিয়া গুড়ি অলপ বেছি লাগে। আৰু লগতে নিমখটো আপোনাৰ সোৱাদ অনুযায়ী দিব। সেইখিনিতে এবাৰ গোটেইখিনি মিক্স কৰি লওঁ আৰু মছলাখিনি ভালকৈ ফ্ৰাই কৰি লওঁ। আৰু মছলাখিনি আমি প্ৰায় 5 মিনিটমান ফ্ৰাই কৰি ল'লোঁ। আৰু আপোনাৰ চাব পাৰে তেল ওপৰলৈ উঠি আহিছে, মানে মছলা গোটেইখিনি খুব হৈ গৈছে। আৰু ইয়াত এতিয়া কি কৰি দিম, আলু দি দিম। আৰু আলু মই বাকলি গুচাই দিছোঁ। আপোনাৰ যদি ইচ্ছা কৰে বাকলি লগতো দিব পাৰে ভালকৈ ধুই কিনে, কাৰণ যিহেতু ৰাতিপুৱা আমি ষ্টেচনত খাওঁ, কিছুমান জেগাত বাকলি থাকে অলৰেডি। আৰু আলুখিনিও প্ৰায় 10 মিনিটমান ফ্ৰাই কৰি লওঁ, তাৰপিছত মছলা গোটেইখিনি আলুত লাগি যায় আৰু গোটেইখিনি ভালকৈ যাতে মিক্স হৈ যায়। চ' আলুখিনি প্ৰায় মই 5-10 মিনিটমান ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া ইয়াত পানী দি দিম। পানী অলপ বেছিকৈ দিম। আৰু এইখিনিত এতিয়া ঢাকনি লগাই উতলিব দিম, যেতিয়ালৈ আমাৰ আলুখিনি বইল হৈ নাযায়। আৰু যেতিয়ালৈ আমাৰ আলু চব্জিখন প্ৰায় হ'ব হৈছে, আৰু 5-10 মিনিটমান হ'ব, আৰু তেতিয়া হওক আমি লুচিখিনি বনাই লওঁ। আৰু আমাৰ আঞ্জাখন প্ৰায় হৈছে। আৰু যিহেতু আমি বেলেগ পিঁয়াজ একো দিয়া নাই বা গ্ৰেভি ঠিক কৰিব একো দিয়া নাই, চ' কি কৰিম, আলুখিনি যিহেতু আমাৰ বইল হৈছে, জাষ্ট অলপ এনেকৈ মেছ কৰি দিম। চ' আমাৰ আঞ্জাখন হৈ গৈছে। আৰু আহক ইয়াৰ এতিয়া প্লেটিং কৰোঁ। আৰু এইটো আঞ্জা আপুনি ঠাণ্ডা খাই বা একদম গৰম খাই ভাল নাপায়। যোনটো আমাৰ ৰুম টেম্পাৰেচাৰত থাকে, বা আমি নৰ্মেলি ৰেলৱে ষ্টেচনত বা ইয়াত ঠেলাত যোনটো পুৰি চব্জি বেচে, সেইটো যোনটো এটা গৰম থাকে, সেই গৰমতে আচল টেষ্টটো আহে। আৰু চ' আহক এতিয়া ইয়াৰে প্লেটিংটো কৰি লওঁ। তো এইটোৱে আছে আজি ৰেচিপি, ষ্টেচনত পোৱা আলুৰ চব্জি। তো ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব, আৰু লগতে টেগ কৰিব যোনে এনেকৈ আলু চব্জি খাই ভাল পায়। আৰু মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈ সকলো ভালে থাকক, সকলো সুস্থ থাকক। থেংক ইউ এভৰিৱান, টেক কেয়াৰ।